নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ আৰু সকলোকে মাঘ বিহুৰ শুভেচ্ছা যাচিলোঁ দেৰিকৈ হ'লেও আৰু এয়া হৈছে আজি আমাৰ উৰুকা দিনাখনিৰ ভিডিঅ' দিয়াটো অকণমান দেৰি হ'ল এয়া ছোৱালী দুজনী শুই আছে আৰু আজি আমাৰ কৰিবলৈ লৈছোঁ আমাৰ সৰু ছোৱালীজনীৰ বাজলৈ ওলোৱা নিয়মভাগ ৰাতিপুৱা গা পা ধুই ধুনীয়াকৈ ওলাই ল'লোঁ আৰু আইসকল আহি পোৱাহি নাই তেতিয়ালৈকে অলপমান ৰ'দ লৈছোঁ গা ধুই আহি অলপ ঠাণ্ডাও লাগিছে আৰু এয়া আইসকল আহি পাবহি হ'ল সেইকাৰণে অকণমান ড্ৰেছ পাতিবোৰ সলনি কৰি ল'লোঁ বগা চাদৰ এখন লৈ ল'লোঁ নীলা চাদৰখন যে এইপিনে বোলো ভণ্টিক চাহ অকণমান বনা খাই লওঁ আৰু ৰ'দ খিৰিকীখনৰ ওচৰতে ৰ'দ পৰি আছিলে সেইকাৰণে অকণমান বহি মেলি মই একেবাৰে ওলাই মেলি ৰেডি আৰু বহি আছোঁ এইফালে মই ছোৱালীজনী লৈ ওলাই আহিলোঁ বাহিৰলৈ আৰু এয়া অকণমান ভালকৈ বহিব পৰা হোৱা নাই কাৰণে মই তলত টুলখনতে বহি লৈছোঁ আৰু বিয়াত থৈ যে চাৰিচুক খুন্দে সেয়া আমাৰ মাকে কৰিবলৈ গ'লে সেইকাৰণে মায়ে কৰিব লৈছে আৰু আপোনালোকে ভিডিঅ'টো তেতিয়ালৈকে চাওক মই মাজতে গান এটা লগাই দিওঁ
লিখাইছোঁ, অ লিখাইছোঁ, যিটো নিয়ম আৰু কৰিব লাগে সেইটো কৰিছোঁ। এইফালে ভিডিঅ'টো মই আমাৰ ভণ্টিক কৰিবলৈ কৈছোঁ আৰু এয়া আমাৰ ডাঙৰ ছোৱালীজনীক জোকাৰি আছে মাহীয়েকে। এয়া তেওঁলোকে আশীৰ্বাদ দি আৰু চাহ জলপানো খালে। এয়া ভিডিঅ' কৰিবলৈ নহ'ল বাৰু। তাৰপাছত তেওঁলোকে বিদায় ল'লে আৰু সেইদিনাখন উৰুকা আছিলে, সেই গতিকে তেওঁলোক যোৱাৰ পাছত ঘৰৰ মানুহে উৰুকাৰ যা যোগাৰ কৰিলে, মানে ভোজৰ। ঘৰতে খালোঁ যিহেতু আমাৰ যোৱা নাই এতিয়ালৈকে, সেইকাৰণে ঘৰতে খালোঁ এবাৰ ভোজ। আৰু চাই যাওক ভিডিঅ'টো আগলৈকে। এইফালে মানুহজনে মাছ কাটি আছে। মাছ হাঁহ মাৰিম এতিয়া। হাঁহ হ'ব মানে খাওঁ এতিয়া। বনাই থাকিলে খাই দিব দিয়া। এজনী হ'ল ডাঙৰ গাছ কাপ মাছ, ডাঙৰ 2.5 কেজি চাইজৰ। এয়া দিনটো যিহেতু একো খোৱা নাছিলোঁ, সেইকাৰণে ভণ্টিয়ে খিচিৰি অলপ বনাইছিলে, তাকে খাই ল'লোঁ আৰু আপোনালোককো দেখাই দিছোঁ। আৰু এইফালে মই খাব লৈছোঁ, অলপ টেষ্ট কৰি লৈছোঁ। আৰু এইফালে আমাৰ বগৰী গছজোপা, এইবাৰ বহুত বগৰী লাগিছে, মানে খাই শেষ কৰিব নোৱাৰি আৰু বিলায়ো শেষ কৰিব নোৱাৰি। কাৰোবাক লাগে যদি নিবলৈ আহিব। আৰু থু মুখে লাগিব যেনেকৈহে কৈছোঁ। এইফালে আমাৰ পাপা ভণ্টি ফটো মাৰিবৰ কাৰণে প'জ দিবলৈ ৰখাই থৈ দিছে আৰু বিহু বুলি মাতি দিলোঁ একেলগে এসাঁজ খাবলৈ। এইফালে ছোৱালী খেলি আছে চাইকেল চলাই, পূৰা ফূৰ্তি মানে তাই ভনীয়েকক পায়। আৰু এইফালে ছোৱালীজনীক লৈ আছে মাহীয়েকে। আৰু এইফালে আকৌ মানুহজনে হাঁহ কটাত ব্যস্ত এইবাৰ। মাছ এজনী আৰু হাঁহ এটা, ঘৰৰ মানুহখিনিহে হৈ যাব আৰু লগৰ দুজনমান আহিবও পাৰে নাহিবও পাৰে বাৰু, কিন্তু ঘৰৰ মানুহখিনিৰ কাৰণে যথেষ্ট। এইবাৰ বিহু আমাৰ এনেকৈয়ে গ'ল। আপোনালোকৰ কেনেকুৱা হ'ল, কেনেকৈ গ'ল কমেণ্ট বক্সত জনাব। দেউতাই এয়া বনাই আছে, এইফালে চব বহি আছে। কেঁচুৱা লৈ থকা মানুহে কেঁচুৱা লৈ আছে, বহা মানুহ বহি আছে। ভিডিঅ'বোৰ কৰি থ'লোঁ, কেতিয়াবা ইমেজ থাকিলে চায়ো ভাল লাগে পুৰণা ভিডিঅ'বিলাক স্মৃতি হিচাপে। আৰু এইফালে গধূলি সময় হৈছে, এফালে ছোৱালীয়ে পূৰা বালি খেলাত ব্যস্ত, বোকা বালি খেলাত। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা লাগিল চাই জনাব। আৰু লগতে শেষত হ'লেও দেৰিকৈ হ'লেও সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা যাচিলোঁ।